subscribe. চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বটনটো বজাই দিয়ক প্ৰতিমাহে মোৰ নতুন ভিডিঅ' পোৱাৰ কাৰণে। নমস্কাৰ, মই এতিয়া আছো সৰভোগ সমষ্টিৰ ৪৮ নং গাঁও পঞ্চায়ত কামাৰগাঁও। এতিয়া আমি কথা পাতিম সকলো পাৰ্টিৰে সমূহ কেণ্ডিডেটৰ লগত। ফকতীয়া খোৱা কেণ্ডিডেট। আপোনাৰ নামটো কি? মোৰ নাম কপিল দাস। আপুনি কোন পাৰ্টিৰ পৰা দাঁড়াইছে? মই বিজেপি পাৰ্টিৰ পৰা দাঁড়াইছোঁ। যোৱাবাৰ আমাৰ দাদা দাঁড়াইছিল, জিকিব নোৱাৰিলে। এইবাৰ ভাবিছোঁ মই জিকিম বুলি। আপুনি কেনেকৈ ভাবিছে যে আপুনি এইবাৰ জিতিব বুলি? আমাৰ দাদা পঢ়াত বহুত বেয়া, কাৰণ দাদাই আমাৰ 5বাৰ মেট্ৰিক ফেইল কৰিছে, আৰু কিন্তু মই এতিয়ালৈকে 3বাৰহে মেট্ৰিক ফেইল কৰিছোঁ। আপুনি কেনেকৈ ভাবিছে যে আপুনি জয়লাভ কৰিব? আপোনালোকৰ ঘৰতে দেখোন চুৰি হৈ গৈছে। মই চুৰটো ধৰিব পাৰিলোঁ হয়, কিন্তু মই চুৰটো নধৰিলোঁ, কাৰণ মই বুদ্ধি নাই। আপুনি এইটো কি কথা কয়, আপোনাৰ যে বুদ্ধি নাই বুলি? কথাতে আছে দেখোন, চুৰ গ'লে বুদ্ধি আহে বুলি। সেইকাৰণে মই ভাবিছোঁ চুৰটো যাব দিওঁ, তাৰপিছত মোৰ বুদ্ধি আহিব। মদ নোখোৱা মদাপি। আপুনি জিতিলে কি কৰিব? প্ৰধানমন্ত্ৰীৰ যিটো কাম কৰিব নোৱাৰে সেইটো কাম মই কৰি দেখুৱাম। প্ৰধানমন্ত্ৰীয়ে যিটো কাম কৰিব না, আপুনি কি কাম কৰিব? মই কাম কৰিম, গাঁৱত ঘৰে ঘৰে মাল ভাত মাংস খাই ঘূৰি ফুৰিম। আপোনাৰ কি নাম? তোৰ পঢ়া শুনা? নাই মোৰ পঢ়া শুনা, জিন্দগী মেৰা গানা মেও শিকা দিবান। বলিয়া প্ৰেমিক আপুনি কেণ্ডিডেট। কি ভাবি এইবাৰ ইলেকশ্যনত দাঁড়াইছে? মই এজন বলিয়া প্ৰেমী। জীৱনত বহুত ধকা খালো, এইবাৰ ভাবি চালো ইলেকশ্যনকে খেলো। আপুনি কি ধকা খালে? আপোনাক এটা কাহিনীয়ে কওঁ। যোৱা এবছৰ আগতে মই এটা ছোৱালীক প্ৰপ'জ কৰিছিলোঁ। ছোৱালীটোৱে কৈছে মোক, আপুনি দেখোন মোৰ দাদাৰ নিচিনা। তাৰপিছত আপুনি কি কৰিলে? তাৰপিছত মই দুটামান চৰ লুকাই দিলোঁ। তাৰপিছত সি কান্দি ক'লে, কিয় মাৰিলে মোক? মই ক'লোঁ, মই দেখোন তোমাৰ দাদা হওঁ, এই সন্ধিয়ালৈকে কিয় ঘূৰি আছা? ঘৰত যোৱা। তেতিয়া কি ক'ব আৰু, ঘৰত গেল। আচ্ছা, ভাৰতৰ গভৰ্ণৰ কাই? আমাৰ গাঁৱৰ যিমান তিৰোতা আছে চবেই গভৰ্ণৰ, কেনেকে? কাৰণ চব তিৰোতাই সদায় গোবৰ পেলায়, সেইকাৰণে। খাবৰো ইণ্টেলিজেণ্ট কেণ্ডিডেট। আপুনি কি পৰিৱৰ্তন আনিব? মই মানে যিহেতু আমাৰ অসমত এটা প্ৰথা চলি আহিছে, অংগনাবাদীত যেনেকৈ ভাত খুৱায়, সেই প্ৰথাটো মই কলেজ আৰু যিটো হাইস্কুল বুলি কয় সেই স্কুলবিলাকতো মই সেই প্ৰথাটো সৃষ্টি কৰিম বুলি ভাবিছোঁ। যিহেতু আমাৰ অসমত লেট্ৰিনৰ দিয়া হৈছে, লেট্ৰিনত সেই মাত্ৰ এটা টেংকি দিয়া হৈছে, মই 2টা টেংকি দিম। এতিয়ালৈকেতো 2টা টেংকি দিয়া হৈ গৈছে। 2টা হৈছে নেকি? তেতিয়াহ'লে মই 4টা দিম, 2 গুণ বাঢ়াই দিম। মোৰ মানে ব্ৰেইনটো তাৰ মানে চিৰিং কৰি কাম কৰে নহয়, অলপ টেলেণ্টেড মানুহেন মই, সেইকাৰণে মই তাৰমানে আনতকৈ বহুত বেলেগ। তাৰমানে আনৰ যেনেকৈ ব্ৰেইনটো 1 মিনিট সময় লয়, মোৰ 1 ছেকেণ্ডত মোৰ ব্ৰেইনটো কাম কৰে। আপোনাৰ পঢ়া শুনা কেনেকুৱা? পঢ়া শুনা মানে মোৰ পঢ়া শুনা ভালেই। ক্লাছ 1ৰ পৰা 5লৈকে মোৰ ৰোল নং 3 আছিল। ষ্টুডেণ্ট কি নাম আছিল? ষ্টুডেণ্ট 3জনে আছিল। আমাৰ 1ৰ পৰা 5লৈকে 3জনে ষ্টুডেণ্ট আছিল। আপুনি পৰীক্ষাত কেনেকুৱা নম্বৰ পাইছে? নম্বৰটো মোৰ ঠিক তেনেকৈ মনত নাই, কিন্তু পৰীক্ষাত মোৰ মাত্ৰ এটাই ভুল হয়, আৰু প্ৰশ্ন এটাই মাত্ৰ ভুল হয়। বাকীকেইটা শুদ্ধ হয় নেকি? বাকীকেইটা মই নিলিখোৱেই, এটাই মাত্ৰ লিখি আহোঁ, আৰু সেইটোতে চব। ফিল্মি এক্টৰ কেণ্ডিডেট। আমি এয়া গম পালো যে এয়া বিজেপিৰ পৰা, এয়া কংগ্ৰেছৰ পৰা, আৰু এয়া CPM-ৰ পৰা। আৰু আপুনি কোনটো দলৰ পৰা দাঁড়াইছে? মোৰ কোনো দল নাই, মোৰ কোনো ছাপোৰ্টাৰ নাই, মই মুক্ত, ময়ে নিৰ্দলীয়। আপোনালৈ শেষ প্ৰশ্ন, ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? অমৰেন্দ্ৰ বাহুবলী, নৰেন্দ্ৰ, অমৰেন্দ্ৰ, যোগেন্দ্ৰ, মুনীন্দ্ৰ, এই
भाइयों बहनों, पूरे विश्व में हमारे देश के नौजवानों ने भारत की पहचान को बदल नरेंद्र मोदी। आजा आजा जिंद शामी आने के तले, आजा जरी वाले नीले आसमाने के तले।